Hello guys, good evening. কি খবৰ? এয়া মই খোজ কাঢ়ি আছো। কিবা গছত গোবৰ গছত লো। এয়া মন্দিৰ পিছফালৰ পৰা দেখাইছো, আগফালৰ পৰা এইফালে ঘূৰি গলে দেখুৱামগে। আৰু হোৱা NSPCৰ নামঘৰ ভাগত ভাদমহীয়া নাম লৈ থাকোঁতে নামঘৰ ভাগলৈ আহিছিলোঁ। এতিয়া নামঘৰীয়াই চাগে চাকি ধূপ জ্বলাই গ'ল। এতিয়া কোনো নাই। আৰু এই দুজন হাতী দুজন জুৰীয়াকৈ এনেকৈ সজাইছে। আগফালৰ পৰা দেখাই দিছোঁ দেই। এই দুজন হাতী দুজন ধুনীয়াকৈ নামঘৰৰ ফ্ৰণ্টত সজাই থৈছে। এজনৰ আকৌ সুৰডাল ভাগিলে, আকৌ বনাই দিয়া নাই। এজনৰ ধুনীয়াকৈ আছে। এইয়া হোৱা নামঘৰৰ আঁতৰৰ পৰা সেৱা আভাস কৰি যাওঁ। ধুনীয়াকৈ আঁঠু কাঢ়ি প্ৰণাম কৰি আছে। এইয়া সেইজনেও সুৰডাল ভগা ধুনীয়াকৈ প্ৰণাম কৰি আছে। সৌশিকখন আমাৰ বসন্তীখন, এইখন ফিল্ডখন। আৰু সৌজন আমাৰ হাজবেণ্ডে দৌৰি আছে। সেইটো ফুল গছৰ ওচৰত এজন হাতী আছে, এজন পোৱালি হাতী। সেই লাইটৰ পোহৰত পৰি থকা নাই কাৰণে ধৰিব পৰা নাই। এজনেও প্ৰণাম কৰি আছে ধুনীয়াকৈ। আৰু সৌৱা মন্দিৰ ভাগ, ডাঙৰ মন্দিৰ হয়। আৰু এইটো NSPCৰ ষ্টেজ হয়, ফিল্ড। তাতে প্ৰেক্টিচ কৰি আছে। এয়া মন্দিৰৰ ফালে আহি আছোঁ। সেইফালে মানুহ আছে, নাযাওঁগৈ অকলে। ইয়াৰ এই দীঘল লাইটবিলাক দেখিছেনে? সকলো এনেকুৱা লাইটবিলাক আমাৰ জাতীয় পতাকাৰ ৰঙৰ দৰে মিলাই জ্বলাইছে। দেখি বৰ ধুনীয়া লাগিছে। ৰাস্তাৰ কিনাৰে গোটেই সৰস্বতী গছ। সৰস্বতী গছ বহি আছে। বাই বাই সকলোকে।